হেৰি এই জীৱনটো পানী পানী হৈ গ'ল বে। জীৱনটোত কিবা কাম কৰি চলিম তাৰো উপায় নহয় হৈছে। ৰ'দে পিঠি পুৰি দে গেলা, বাহিৰত ওলাবই নোৱাৰি। এই গৰমত মানুহ বাচব না। কিমান আৰু বিড়ি মাখাকে খাই মৰবি গৰমত, নাখালেও কিবা মনটা শান্তি নালাগেচোন। কি আহিলি বিড়ি খাবা? মই তোমাৰ ঘৰতে গৈছিলোঁ, তই ঘৰত নাই, তাকে ভাবিলোঁ এতিয়া লগ পাম তোক। কি হৈছে তোৰ? এতিয়া বহি আছে যে এই গৰমত। ঘৰত যাই কি কৰিম? ঘৰত গেলি মায়ে বকে, ইটা সিটা কিমান কাম, এই গৰমত পাৰি নেকি কাম কৰবা? সেইকাৰণে চাই বহি আছো। বল্টুৰ খবৰ কি? বহুত দিন দেখা নাই যে তাক। আৰু নকবি তাৰ কথা, ব্ৰেকআপ হৈছে তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত। কি কোৱা? দেখা পালোঁ কেইদিনমান আগত একেলগে ঘূৰি ফুৰা, আজি ব্ৰেকআপ হ'ল। তাকেই ভাই, বুজবা নোৱাৰি আজিকালি কথা। দেই বিড়ি নুমাই গেল, বল্টুক মাত অলপ কথাই পাতো চলি তাক। মই হাতে মতে ফোন মাৰছো, আহিব ইয়াতে। বল্টুৰ কথাটো শুনি বেয়া লাগিল, কি ধুনীয়া আছিল গাৰ্লফ্ৰেণ্ডজনী তাৰ, ময়ে লাইক কৰিছিলোঁ। হয় দে, ঠিকে কৈছা তই দোস্ত। সেয়া বল্টু যেন দেখা পাম, আহিছেহি। অ' দোস্ত কিয় মাতছিলি মোক? আমি দুটা আড্ডা দিছিলোঁ, তকো মাতলো অলপ, একেলগে থাকি ভাল লাগে নহয়। তোকতো ভাই দেখাই নাপাম, সেইকাৰণে গেষ্টিককে মাতবা ক'লো তোক। মোক মোৰ মতে থাকবা দিবি, নামাতবি মোক আজি বাৰে, ভাল নালগে কিবা মোৰ মন চন। আৰে ভাই, তোৰ লগত বহুত কথা আছে, সেইকাৰণে মাতছো তোক। দোস্ত তোৰ ইমান ধুনীয়া গাৰ্লফ্ৰেণ্ডজনী ব্ৰেকআপ হ'ল, আমাৰো বেয়া লাগে দেচোন। আৰে দোস্ত তই চিন্তা নকৰবি, জীৱনত বহুত গাৰ্লফ্ৰেণ্ড আহিব যাব, আমি আছো না, তই টেনশ্যন নলবি। ৰহ মোৰ কথা মইহে জানো মোৰ কিমান টেনশ্যন। কুল দোস্ত কুল, মই এটা বিড়ি দিছোঁ খাইছা, চব টেনশ্যন দূৰ হৈ যাব, লেংটি বিড়ি হয়। মই এইবিলাক বিড়ি চিড়ি নাখাম। কিয়? বিড়িৰ গন্ধ পালে মায়ে মোক গৰু পিটন দিব, আৰু মই এইবিলাক বিড়ি চিড়ি খোৱা অভ্যাস নাই, মই নাখাম। ধেত তেৰি, মই বুদ্ধি দিছোঁ তখন, বিড়ি খাই যাওঁতে দুটা তুলসী পাত খাই যাবি, মায়ে গমেই নাপাব বিড়ি খাইছে না তুলসী পাত খাইছে। ক'তো মই কিমান যে বিড়ি খাম, মায়ে গমেই নাপায় মোক। বিড়ি খাবি না নহ'লে? ঘৰত গালি নাখামতো মই। ঘৰত গালি পালি মোৰ কথা কবি যা, টেনশ্যন লৈছা। দে দি নহ'লে খাং এটা, এনেই মোৰ তামান টেনশ্যন, কিজানি অলপ ভালে পাম। নাই টেনশ্যনটো কমছি নাই এইবাৰ। হয় দে দোস্ত, লেংটি বিড়ি খাই মোৰ আজি টেনশ্যন ক'ৰবাত গুচি গ'লে, ইমান টেনশ্যন লৈ আছিলে ইমান টাইমে। আৰে বলটো দেখোন ওচোন সি বিড়ি খাব লাগছে, তাক মই বহুত ভদ্ৰ বুলি ভাবছিলোঁ, বাপেকক কম ৰ তাৰ কথা এটা মই যায়। অ' ভাই, চলিটো তোৰ ডাঙৰ হৈছি, খবৰ খাতি ল'বি অলপ। কিয়, কিবা হৈছে নেকি তাৰ? ঠিকে আছে চোন, ঠিকে আছে, তই খবৰ চবৰ নলোৱা পাই, তোৰ আপাই হাপাৰ লগত বিড়ি টানছে নদীৰ পাৰত, গাছৰ তলত, অলপ আগতে দেখা পাই আহিলোঁ মই। কি, মোৰ চলি বিড়ি খাই? মই নিজ চকুদি দেখা পাই আহিলোঁ, চলি ভাল কৰবা খুজলি তাক বিড়ি খাব বন্ধ কৰবি, মই তোক তোৰ মই বন্ধু ভাবি ক'লোঁ। বুজাবি অলপ তাক। আজি ঠেং ভাঙিম, বিড়ি খাবা ইমান হাত তাৰ, বিড়িৰ নাম ল'লি ভয় খাব লাগব, সি বিড়ি খাবা পাৰছি লগৰ লগত। আৰে বাবা, ক'ত গেছিলি তই? অলপ বন্ধুৰ লগত আড্ডা মাৰি আছিলোঁ। আড্ডা মাৰছিলি না বিড়ি খাইছিলি? যা কি কোৱা দেউতা, মই এইবিলাক নাখাম তো। নাখা যদি চিপৰা জমিদাৰে কিয় কৈ গেল মোক? যা কি কৰি চিপৰা জেঠাই গম পাল। কি হ'ল, কিবা সুধছো তোক, মুখত ভৰ ভৰাই থাকবি না কবি? নাই দেউতা, মই সঁচাই খোৱা নাই, তই মোৰ মুখৰ গন্ধ শুহিছা। ভাইয়া, তোৰ মুখৰ গন্ধ শুহি চাওঁ মই। কৰ চাওঁ। এই আছা হা। তুলসী পাত খাইছা তই তাৰ মানে? মানে দেউতা বৰ কাহ হৈছে, তাকে মই তুলসী পাত খাইছোঁ। দে ঘৰত যা, মই ঔষধ আনি দিম যা। হ'ব দে দেউতা, ঠিক আছে। কথাটো কি হ'ল, চিপৰাই মোক মিছাকে ক'ল নেকি? কেছটো চাব লাগব মই। তোৰ কাৰণে এটা আপি চাইছোঁ, কিন্তু তো পচন্দ নকৰিব নেকি? মোক পচন্দ নকৰিব, নাম্বাৰ দি এতিয়াই মেছেজ কৰিম মই। গাৰ্লফ্ৰেণ্ড বনোৱা মোৰ বাও হাতৰ খেল খেলা। তোৰ বুঢ়াটো ইমান সহজ পাইছে কেলা? আৰে বল্টু, আজি আহিছা তই? দোস্ত বিড়ি দিচোন দি মোক। আৰে বল্টু, আহিয়ে বিড়ি লাগে যে আজি তোক? কালি খাই মজা পালোঁ, আজিও খাম বুলি তহঁতৰ ওচৰত আহিলোঁ। কালি খাই মাথাটো অলপ পাতলা পালোঁ, আজি যদি দিচোন দহ এডাল বিড়ি। ইয়াৰ খা আৰু নুখুজবি, মোৰ ওচৰত আজি বিড়ি বেছি নাই, আনবা যাম এখন চকত। মজা, বিড়িৰ ইমান তেজ বুলি এতিয়াহে গম পালোঁ মই। কি কয় দোস্ত, আমি কেতিয়াৰ পৰাই খাওঁচোন। বিড়ি খাইছোঁ ৰ, কালি অলপৰ কাৰণে ধৰা খাইছিলোঁ দেউতাৰ ওচৰত। কিয়, কি হ'ল, কেনেকৈ ধৰা খোৱা তই? আৰু নকবি, এই চিপৰা মহাজনে দেখা পাইছি, দেখা পাই আমাৰ দেউতাক লগাই দিছি। তোৰ বুদ্ধি কালি মোক বহুত কামত দিছি ভাই, নহ'লে অলপৰ কাৰণে ধৰা খাইছিলোঁ। দেউতাৰ ওচৰত তুলসী পাত খাই যোৱাৰ কাৰণে মুখত হাঁ কৰি দেখাইছোঁ, তাৰপিছত দেউতাই বিশ্বাস কৰিছে মই বিড়ি নাখাওঁ বুলি। দে ভাই, ভালে কৰছা, তই যে তুলসী পাত খাই গৈছা আমাৰ বুদ্ধি কামত লগাইছা। বদমাছ পাৰানি, তইতো বিড়ি খাই আছা। আহিলে। আৰে বাপৰে, দেউতাই আহিছেচোন দে। দেউতা, মই বিড়ি খাব খোজা নাছিলোঁ, ই মোক জোৰকে খুৱাইছে। নহয়, ই মোৰ কথা মিছাকে কৈছে, ই সদায় আমাৰ লগত বিড়ি খাবা।
চালা বদমাছ চলি তহঁতে বিড়ি খাব শিকছা তহঁতক ৰ আজি মই কোবাই চিধা কৰিম তহঁতক মই দোস্ত পালাও চবে পালাও ও দোস্ত এ পলা নহলে মাল্লা আজি চালা বদমাছ চলি ঘৰত আহিবি আজি তই তোক চিধা কৰিম মই আজি